কিন্তু যেতিয়া ক্লাছটো ৰিজিউম হয় মানে লাঞ্চ ব্ৰেকৰ পিছতে যেতিয়া 12:50 ক্লাছটো ৰিজিউম তেতিয়া ইহঁতে যায় ওপৰতে আমাৰ সেকেন্ড ফ্লোৰতে এটা গাৰ্ড সদায় থাকে এইটো সময়ত কি হ'ল আমাৰ যতে পানী খায় ষ্টুডেণ্টবিলাকে এইখানিতে আমাৰ চিচিটিভি কভাৰেজটো নাই খালি এইটো অপৰচুনিটি ষ্টুডেণ্টে জানে মানে এইটো জানে যে তাতে চিচিটিভি কেমেৰাটো নাই এই কাৰণে এইফালৰ পলাই সি মানে পলায়নটো কৰিল ল'ৰাটো কিবা কোনোবাই কিডনেপ কৰাৰ এনেকা কিবা সন্দেহ আছে নেকি এনেকাতো কোনো সন্দেহই নহয় কাৰণ তাৰ লগৰীয়াক এটা হেল্প কৰিল ৱালটো পাৰ হৈ গ'ল আৰু সি এনে কৈছে যে ইয়াৰ পৰা গুৱাহাটী বুলি যাব এনেকে কৈছে কিন্তু এতিয়ালৈকে যোগাযোগ হোৱা নাই হ্যাঁ ৱাল পাৰ হৈ গৈছে নিজে কোনোবাই দেখিছে না তাৰ লগৰীয়াক এটা হেল্প কৰিছে দুটাই তাৰ লগৰীয়া দুটাই হেল্প কৰিছে পিছতে আমি যেতিয়া ছানবিন কৰিলোঁ সি ক'লে যে লগৰীয়া দুটাই হেল্প কৰিছে আমি জনা বৰ্তমানলৈকে গাৰ্জেনৰ লগত কোনো যোগাযোগ হোৱাই নাই না গাৰ্জেনক এইটো জনা হৈছে না ল'ৰা আৰু গাৰ্জেনৰ লগত যদি বা সি ঘৰত গৈছে এইটোতো আমি এতিয়া ক'ব নোৱাৰিম হৈছে কিনা কি ক্লাছৰ পৰা আছে সি ক্লাছ 10ত পৰা আছে কি নাম আছিলে অমিত ৰাজ দাইমাৰী আপোনালোকে আৰক্ষীক অৱগত কৰিছেনে আৰক্ষী এতিয়া অলৰেডি আমাৰ এছপি ডিএছপি টাউন অচি সবে আহি ইয়াতে ছানবিন কৰি গৈছে তদন্ত কৰি গৈছে ইহঁতে তদন্ত কৰি আছে অলৰেডি জিআৰপিএফ আৰু যিমান পুলিচ চকী আছে সবকে এইটো এলাৰ্ট কৰি দিছে কি সন্দেহ কৰিছে কিয় যাব লাগে এইটো আচলতে তাৰ মনৰ এইটো আবেগ কিছুমান হয় না যে ঘৰৰ পৰা আহিম হোম সিকনেছ এটা বস্তু যে এইটোৰ কাৰণে ই হ'ব পাৰে গৈছে কিমান ক্লাছৰ পৰা আপোনাৰ স্কুলত পঢ়ি আছিল ইয়াতে আমাৰ 2 বছৰৰ পৰা 3 বছৰ হ'ল পঢ়ি আছে ক্লাছ 10ত আছিল এতিয়াতো এইটোতো ষ্টুডেণ্টৰ কথা হ'ল সিহঁতৰ মনত কি আছে আমিতো ভালকৈ চাই আছোঁ চাৰিওফালে বাউণ্ডাৰী ওখকৈ বাউণ্ডাৰী আছে আগফালেতো ওলাই যাবই নোৱাৰে এতিয়া আমাৰ চিচিটিভি কেমেৰা আছে চাৰিওফালে এতিয়া আমি এটা ক্লাছৰ ফালে ক্লাছৰুমত এটা মিডিল জাগাত কিবা পানী খোৱা এটা জাগা ঠাই আছে তাতে কিন্তু চিচি কেমেৰাটো কভাৰ নকৰে তাতে আমি এতিয়া লগাই দিম আৰু বাউণ্ডাৰী ৱালটো নিজে পাৰ হৈ যাব নোৱাৰে ল'ৰাটো কিন্তু লগৰীয়াবিলাকে হেল্প কৰি দিছে ইয়াক উঠাই দিছে এতিয়া আমি এতিয়া আমি কি ক'ম য'তে থাকক ল'ৰাটো ভালে ভালে থাকক ঘৰত পাক আৰু আমি যদি বিচাৰি পাওঁ আমি হোষ্টেলত লৈ আহিম ইয়াৰ মা দেউতাকক খবৰ দিম ইনফৰ্ম কৰিম খবৰ অহা নাই এতিয়া এমপি আহি গ'ল আপোনাৰ স্কুলত গাৰ্জেন আহিছে গাৰ্জেন আহি গৈছে এতিয়া লোকেল গাৰ্জেন আহিছে এতিয়া মানে তেওঁ ইয়াত নাথাকিব মানে গুচি যাব ক'লে কয় তাৰপিছত আকৌ 12:30 সেইটো প্ৰিন্সিপাল ছাৰক এপ্ৰ'চ কৰিছিলে আৰু দুজন ল'ৰাটোকো তেওঁ ক্লাছমেটক কৈছিলে প্ৰথমতে এজনক 100 টকা বিচাৰিছিলে আৰু এজনৰ পৰা 10 টকা বিচাৰিছিলে তাৰপিছত মানে গুৱাহাটী যাম বুলি কৈছিলে আৰু তাৰপিছত সেইমতে তাৰপিছত 12:50 মানত ল'ৰাটো এবচেণ্ট হৈছে আৰু যি দুটা ল'ৰাটো সহায় কৰি দিছে ইয়াৰ পৰা সেই যোৱাৰ কাৰণে সেই দুটাৰো মই পাইছোঁ ইয়াতে স্বীকাৰ কৰিছে হয় ইয়াৰ পৰা যাব বিচাৰিছিলে ৱালটো পাৰ হৈ গৈছে সেইখিনি কথা তদন্ত চলি আছে